হাই হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত মোৰ মাতষাৰ সৈতে মোৰ আৰু এটা ভিডিঅ' সময়ৰ নাটনিত ভইচ অভাৰ দিব পৰাই নাছিলোঁ কিন্তু আজি এই ভিডিঅ'টো যদি মনৰ কথাবোৰ নকওঁ তেনেহ'লে এই ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। আমি তিনিজনী লগ হোৱা 2 মান্থ হৈছেহে মাত্ৰ আৰু একেলগে থকাৰ মাত্ৰ এমাহ হৈছে, কিন্তু আমি আপোন সেইদিনাখনেই হ'লোঁ যিদিনাখন প্ৰথম তোমাৰ নামটো কি বুলি আমি চিনাকি হৈছিলোঁ। আৰু সেইদিনাৰ পৰা আমি একে লগৰ নহয় হৈ পৰিলোঁ। আমি এখন ঘৰ, প্ৰতিটো কামতেই প্ৰতিটো খোজতেই ইজনীৰ সিজনীৰ অবিহনে আমি একো কৰিবই নোৱাৰা হ'লোঁ। হাঁহি ধেমালিৰ মাজতে কালি ঘপককৈ তৰালিৰ গাটো বেয়া হ'ল আৰু আমি ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ভগৱানে কৰা কৃপাত তেওঁৰ যেনিবা ইমানো বেছি একো হোৱা নাছিলে। জীৱনটোত পোৱা নোপোৱাৰ মাজতো যে ভনীয়েক এজনীৰ অভাৱ মই বাৰুকৈ উপলব্ধি কৰি আছিলোঁ, কিন্তু এতিয়া সিহঁতক পাই সেই আশা সেই মৰমবোৰ যেন মই উজাৰি দিব পাৰিছোঁ। আশীৰ্বাদ কৰিব আমি যাতে সদায় এনেকেই থাকোঁ। আজিলৈ আহিছোঁ।